কঙ্কালতা বাঘরি সারা গলে হর পর মালা দেব দেব হরি বজনে বুদা দেব দেব হরি হর বজনে বুদা অৰুণৰ ৰঙা ভাই জ্যোতিষ্কৰ কৰিছে মোৰ কল্যাণ শিখৰ ভক্তই আমাক কয় করুণাময় আহুতোষ বুলি কিন্তু কিন্তু নিন্দুকজনে স্বখানৰ গৰাকী ভূত প্ৰেতৰ ভংগী বুলি অবিৰাম মোক কৰে তিৰস্কাৰ সেই যেনেদৰে আমাক নকওঁ কিয় আমি জানো মাথো সতী জীৱ ততি শিৱ ধ্যানৰ মোৰ হৈছে সময় যাওঁ যাওঁ মই ধ্যানৰ হেতু অগ্ৰসৰ
উঠা উঠা মঙ্গল ভেঙ্গে মোর ভক্ত প্রাণ কঠিন অন্তর আজিমুর হৈছে চঞ্চল দক্ষৰ তনয়া অমরাপতি রূপে গুণে বিলুপ্ত হইও কৈছে মোক দিনে নিশাই স্বামী রূপে লহিবৰ হেতু কিন্তু কিন্তু অহংকারী দক্ষ প্রজাপতিয়ে স্বয়ম্বর আয়োজন করি নিষ্কন্যার নিমন্ত্রণ করিছে চরিত্র রাজেন্দ্র মন্ডলে কিন্তু আজৰি ক্ষতিয়ে কায় মনৰ বাক্যে মোকে স্বামী ৰূপে পাবলৈ কৰিব লাগিছে কঠোৰ সাধনা সেইহেতু যাওঁ মই সতীৰ পূজাত হৈ উপস্থিত সতীৰ মনোবাঞ্ছা কৰোঁগৈ পূৰণ নাহো মানে মই উলটিলো নাই কৈলাসৰ ভাৰ অৰ্পণ কৰিলো মই তোমালোকৰ হাতত ভাল প্ৰভু প্ৰাণে প্ৰাণে ৰক্ষা কৰি মাতাৰে কৈলাস কিহৰ নাহে মানে উন্নতি নাই প্ৰভু আপেক্ষিম আপোনাৰ বাবে চিন্তা নকৰিব প্ৰভু থাকোঁতে আপোনাৰ এই দুই অনুগত আনন্দৰে অপেক্ষিছো মাথো বাবে আপোনাৰ আদেশ নতশিৰে কৰি পালক মানে উলটি বুনাই প্ৰাণে পণে ৰক্ষা কৰি কৈলাস শিখৰ ধন্য মোৰ প্ৰিয় ভক্তগণ হে ভক্তগণ এবেতেন্তে মই মাগিছো বিদায়